সাইকেল এই যাত্রাত রেলিত ভাগ লোৱা পৰিৱৰ্তনকামী ৰাইজ আই মাতৃসকল বাইদেউ ভণ্টিসকল আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা সন্মানীয় শ্ৰদ্ধেয় ৰাইজ এইবাৰ কিহৰ চৰকাৰ ইউপিপিএল চৰকাৰ এইবাৰ কিহৰ চৰকাৰ এইবাৰ পৰিৱৰ্তনৰ চৰকাৰ তো ইয়াৰ কাৰণে মই ক'ব বিচাৰিছো এইবাৰ ইউপিপিএল চৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ দামোচা বড়োৰ চৰকাৰ আৰু এই চৰকাৰ হ'ল শান্তিৰ চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ আৰু এইটো আমি আজি প্ৰমাণিত কৰিলো যে এই বিশাল চাইকেল যাত্ৰাৰ যোগেদি বেলগাঁও সমষ্টি অহা 7 তাৰিখত আমি খালি ভোট দিব যাম আজিৰ এই চাইকেল ৰেলীৰ যোগেদি অলৰেডি আমি ঘোষণা কৰি দিলো প্ৰমাণ কৰি দিলো যে ইয়াত ইউপিপিএলৰ দামোচা বড়োৰ ট্ৰেক্টৰ আজি জিকি গ'ল এইটো আমি প্ৰমাণ কৰি দিলো আমি 7 তাৰিখে ট্ৰেক্টৰৰ ছবিত ভোটদান দিম কিন্তু ইয়াৰ ৰিজাল্ট আমি আজিয়ে পালো আজি আমি ইয়াত 7,000 অধিক চাইকেল যাত্ৰা কৰি পেলাই 7ৰ লগত 3 আমি যদি পূৰণ মানে মাল্টিপ্লাই কৰো তেতিয়াহ'লে কিমান হ'ব 21,000 আৰু আমাৰ 21,000 কিন্তু এই 21,000 হিচাপৰ বাহিৰত আমাৰ 15,000 আছে তেতিয়াহ'লে আমি 35,000 ভোটত বেলগাঁৱত আমি জিকিবলৈ গৈ আছো আৰু ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই না বিপিএম আছে না বিজেপি আছে না কংগ্ৰেছ জিএছপি কোনোবা XYZ আছে ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই আমি 1 নম্বৰত আছো আৰু 5, 6, 7 আগতহে বিপিএফ বিজেপি আৰু কিবা কিবি আছে গম পাইছ 5, 6, 7 2, 3, 4 ইয়াত কোনো নাই তো ইয়াৰ কাৰণে মই ক'ব বিচাৰিছো যে বেলগাঁও আমাৰ কাৰণে এটা সন্মানীয় সমষ্টি কিহৰ কাৰণে এই বেলগাঁও সাব ডিভিজন অন্তৰ্গত বেলগাঁও সমষ্টি বনোৱা হৈছে আগন্তুক দিনত বিটিআৰ শান্তি চুক্তিৰ যোগেদি আমি এটা প্ৰস্তাৱ ৰাখিছো বেলগাঁওখন আমি পূৰ্ণাংগ জিলা গঠন কৰিব লাগে আজি বিপিএফক নাঙলক মিউজিয়ামত ৰাখিব বিচাৰিছে হয় নহয় মিউজিয়ামত তো আমি কৈছো অসম চৰকাৰে বিজেপি চৰকাৰে যদি নাঙলক অসমৰ ৰাজ্যিক মিউজিয়ামত যদি ৰাখক আমাৰ আপত্তি নাই কিন্তু আমি চিধা চিধিকে কৈছো শংকৰদেৱ কলাক্ষেত্ৰত ৰাখক বা আপোনাৰ অসম ৰাজ্যিক মিউজিয়ামত ৰাখক কিন্তু আমাৰ এই খেৰাইচালিত যি এটা ডাঙৰ মিউজিয়াম হ'ব বিটিআৰবাসী ৰাইজৰ কাৰণে এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ কাৰণে এই খেৰাইচালি যি সাংস্কৃতিক প্ৰকল্প আমি ইয়াত নাঙলক নাৰাখো কিন্তু ৰাইজ নাঙলক নাৰাখো এই আমাৰ যি মিউজিয়াম হ'ব আমি ইয়াত নাঙলক নাৰাখো নাঙলটো আমি ইয়াত নাৰাখো কাৰণ আমাৰ বিটিআৰৰ পৰা আমি নাঙল বিদায় দিব বিচাৰিছো কাৰণ এই নাঙলে 70টা বছৰত আমাক 150 টকা 200 টকাত আৰু কি 430 টকাৰ ফুটা কম্বল আঁঠুৱা আৰু বিভিন্ন বয় বস্তুবিলাক দিছে দা কোঠাৰবিলাক দিছে হলে নহয় স্প্ৰে মেচিন দিছে আৰু দিয়াৰ নামত কি কৰিছে 150 টকা ভোট পাবৰ কাৰণে আপোনাক দিছে 250 টকাৰ কম্বল আঁঠুৱা ফুটা বিলাই দিছে তাৰপিছত 2200 টকা 2000 টকা 5000 টকা এটা খুন্দু মানে ফুটাৰ যি দাম 430 টকা এইটো 4000 কিনিছে 150 টকা আঁঠুৱা 2000 150 টকাৰ কম্বল 2200 টকাত কিনিছে আৰু আমাৰ টকা পইচাবিলাক সব লুণ্ঠন কৰি পেলাই লুটি পেলাই দুৰ্নীতি কৰি পেলাই তেওঁলোকে আজি গাঁৱে গাঁৱে পইচা বিলাইছে এতিয়া তেওঁলোকৰ একো কাম নাই কোনো গাঁৱত সোমাব নোৱাৰে কিন্তু তেওঁলোকে কি কৰিছে সন্ধিয়া ৰাতি হোৱাৰ লগে লগে 4খন 5খন বলেৰো লৈ গাঁৱত সোমাই যায় পইচা বিলাব বিচাৰে পইচা লৈও তেওঁলোকে বিলায়ো উশাহ পোৱা নাই অক্সিজেন পোৱা নাই তাৰমানে অক্সিজেন পোৱা নাই পইচা বহুত আছে অক্সিজেন নাই কি কাৰণত পইচা লোৱা মানুহ নাই দিব বিচাৰে কিন্তু পইচা লোৱা মানুহ নাই এই পইচা দিয়া পইচা বিলাই পেলাই ভোট ল'ব বিচৰা পইচা দি ভোট কিনিব বিচৰা আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ নিৰ্বাচন আয়োগক আমি কৈছো যে কোনো কাৰণত ৰাইজে ভয় শংকা ভাবুকিত ভোট দিব নালাগিব ৰাইজে মুক্ত মনেৰে স্বচ্ছ আৰু নিকা স্বচ্ছ আৰু নিকা ইয়াত ভোটদান হ'ব লাগিব নিৰ্ভয়ে
কোনো ভয় শংকা নোহোৱাকৈ ৰাওকবি গিয়া আছিলে যেনিবা ফেৰিবাই থানে 7 তাৰিখেও ৰাতিপুৱা 6 বজাৰ পৰা আমি লাইন পাতি পেলাই ভেৰগাঁও সমষ্টিত 35,000ৰ অধিক ভোটদান আমি 2টা বজাতে আমি কৰি দিম UPPLৰ কাৰণে ট্ৰেক্টৰৰ কাৰণে এই কথা আমি ঘোষণা কৰি দিছোঁ। তো ইয়াৰ কাৰণে স্বৰ্গীয় ৰাইজ এটা কথা স্পষ্ট, আমি কাকো ভয় কৰিব নালাগে, কোনে টকা পইচা বিলাই ইয়াত আমি নজৰ দিব নালাগে, কিন্তু যদি টকা পইচা দি ভোট কিনিব বিচাৰিছে আমি ডিউটি দিব লাগিব। ডিউটি দিব লাগিব না ৰাইজ? ডিউটি দিব লাগিব। আমি কাৰো পইচা টকা বিলোৱাটো আমি ইয়াত সহ্য কৰিব নোৱাৰো। আৰু ইয়াৰ কাৰণে গাঁৱে গাঁৱে ঘৰে ঘৰে আমাৰ ভোট কেন্দ্ৰে কেন্দ্ৰে আমি দুপৰীয়াৰ মানে ৰাতিৰ আহাৰ আমি খাদ্য খোৱাৰ পিছত আমি ডিউটি দিব লাগিব। কোনপিনেদি পইচা দিছে, ক'ত পইচা দি পেলাই ভোট কিনিব বিচাৰিছে, এই কথাবিলাক আমি চাব লাগিব, যাহাতে আমাৰ তাত অহা এই ভোটটো এটাও ভোট পইচাৰ নামত যাতে বিক্ৰী নহয়। কিয়নো ৰাইজে এতিয়া শিক্ষা বিচাৰিছে, ভাল শিক্ষা অনুষ্ঠান, 4খন বিশ্ববিদ্যালয়, 4খন মেডিকেল ইনষ্টিটিউট, কলেজ, হস্পিটেল আমি পাইছো। আৰু তাৰ লগতে আমি ঠিক কৰিছো যে এমপ্লয়মেণ্ট, এডুকেশ্যন আমি পাইছো, শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আমি পাইছো। ইয়াৰ লগতে আমি এমপ্লয়মেণ্ট, আমি চাকৰি বাকৰি নিয়োগ আমি ঠিক কৰিব বিচাৰিছো। শিক্ষা আমাৰ আছে, শিক্ষা অনুষ্ঠান আমি পালো। ইয়াৰ পিছত আমাক কি লাগে? চৰকাৰী চাকৰি লাগে। 5 বছৰত 10,000কে 50,000 চাকৰি আমি দিম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো। 50,000 চাকৰি। কিয়নো এফচিয়ে আমি দায়িত্ব লৈছো, আমি চৰকাৰক দাৱাই চাবৰক প্ৰমোদ বড়ো চৰকাৰৰ কাম কৰিবলৈ সুযোগ দি এই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। তাৰ লগতে 5 লাখ নিবনুৱা যুৱক যুৱতী যিসকলে স্কুল কলেজ এৰিলে তেওঁলোকক ভকেচনেল ট্ৰেইনিং, প্ৰশিক্ষণ, স্কিলছ ট্ৰেইনিঙৰ যোগেদি যাতে স্বনিয়োজন যোজনাৰ মানে স্কিমৰ অধীনত সেল্ফ এমপ্লয়মেণ্ট জেনেৰেশ্যন আমি তেওঁলোকক সংস্থাপন দিব পাৰো। 3 নম্বৰত আমি ৰাখিছো এম্পাৱাৰমেণ্টৰ কথা, সবলীকৰণৰ কথা, শক্তিশালীৰ কথা। এই এম্পাৱাৰমেণ্টটো কি হয়? সেই এম্পাৱাৰমেণ্ট আমি কৈছো যে প্ৰতিটা সেল্ফ হেল্প গ্ৰুপক ডাইৰেক্ট বেংক ট্ৰান্সফাৰ ডিবিটিৰ যোগেদি 75,000 একাউণ্টত ডাইৰেক্ট চিধা সোমাই দিব লাগিব বুলি আমি কৈছো। 75,000। কিয়নো আমি সেল্ফ হেল্প গ্ৰুপ মিটিংবিলাকত সুধিছো কাৰ কাৰ গোটত 5 লাখ টকা আছে একাউণ্টত, 3 লাখ টকা, 5 লাখ টকা, 1 লাখ টকা। আমাৰ আই মাতৃ, আমাৰ বাইদেউ ভণ্টিসকল কৈছে আমাৰ তাত 3, 5, 1 কোনো লাখ টকা নাই। তো আমি সুধিছো আপোনালোকে 15 বছৰ কি পালে? তেওঁলোকে কৈছে 15 বছৰ আমি একো নাপালো। তেন্তে কি পালে? 10,000 টকা আছে নে নাই একাউণ্টত? উপাৰ্জন হৈছে না নাই? আমি সুধিছো, তেওঁলোকে কৈছে যে আমাৰ তাত 10,000 টকাও নাই। কাৰণ 15 বছৰত আমাক পইচা দিয়াৰ নামত, ভোট লোৱাৰ নামত আমাক খালি বিক্ৰী কৰিলে। বিক্ৰী কৰি পেলাই তেওঁলোকে আমাৰ পইচা NRLM, SRLM, CRP, ফেডাৰেশ্যন এই ব্যৱস্থাৰ মাজেদি আমাৰ পইচা খাই দিলে। তাৰমানে আমি নাপালো, হয় নে নহয়? নমুনা না। তো ইয়াৰ কাৰণে ইয়াৰ পৰিৱৰ্তন বিচাৰিছো, ইয়াৰ উদ্ধাৰ আমি বিচাৰিছো। তাৰ কাৰণে আমাক এম্পাৱাৰমেণ্ট লাগিব, আমাক সবলীকৰণৰ স্বাৱলম্বী কৰাৰ কাৰণে প্ৰক্ৰিয়া এইটো আমি ঠিক কৰিছো। 2 নম্বৰ কথাটো হ'ল প্ৰতিটা পৰিয়ালক যাৰ ID নাম্বাৰ নাই, যাৰ ঘৰ নাই, যাৰ কি আছে আপোনাৰ টাৰ্পলিন, তিৰপাল, খেৰী ঘৰ আছে, তেওঁলোকক এটা আই ঘৰ, বিটিআৰ আৱাস যোজনা আৰু এটা টয়লেট, তাৰমানে আমাৰ মা দেউতা পকী ঘৰত তেওঁলোকে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে। কম না যোন মোজাং ও থানা ইয়াৰ কাৰণে আমি এটা আই ঘৰ, এটা টয়লেট আমি ঠিক কৰিছো। আহি থকা 5 বছৰত, তো ইয়াৰ কাৰণে মই দিবলৈ ক'ব বিচৰা নাই। আন্দোলনত লাগি ৰাখে আপোনালোকে খুব ছাকচেছফুলি আজি এই চাইকেল শোভাযাত্ৰা আপোনালোকে ৰূপায়ণ কৰিলে। আৰু আগন্তুক দিনত আমি এই 3টা দিন ধৈৰ্য ধৰি ৰখিব লাগিব, ডিউটি দিব লাগিব। ইয়াত গণ্ডগোল কৰিব পাৰে, কোনোবাই মাৰপিট কৰিব পাৰে। আমি অহিংসাৰে শান্তিৰে নিৰ্বাচন কৰিব বিচাৰিছো। এইবাৰ নিৰ্বাচনত দাবী ধমকি এইবিলাক ভয় ভাবুকি একো চলা নাই। UPPLে নাচিছে, গান গাইছে, হয় নে নহয়? ফূৰ্তি কৰিছে। কিয়নো এই নিৰ্বাচন গণতান্ত্ৰিক দেশৰ অধিকাৰ, আমাক অধিকাৰ দিয়া হৈছে। আমি খুব দুখেৰে কান্দি ভয়ত আমি ভোট দিব নালাগে। কিয়নো গণতান্ত্ৰিক দেশত এইটো আমাৰ ভোটাধিকাৰৰ যি মানে অধিকাৰ, ভোট শুনানি যি মন ঠাই আমি এই গণতান্ত্ৰিক নাগৰিক হিচাপে, দেশৰ নাগৰিক হিচাপে আমাক সংবিধানে এই অধিকাৰটো দিছে।
অধিকাৰ মানে কি? ভাল নেতা বাছনি কৰিব লাগে, ভাল চৰকাৰ আনিব লাগে, সুশাসন স্থাপন কৰিব লাগে। তাৰ মানে আমাক এই অধিকাৰটো দিয়া হৈছে। ইয়াৰ কাৰণে আমি কি কৰিছো? जोङो मोसादों रंजादों नङा होमबा? जोङो दोलो दोलो न'आव खामानि थाबाबो दसे सम गारनानै আহি থকা 7 তাৰিখত আমি ফূৰ্তিৰে নাচ গান কৰি আগন্তুক দিনত পৰিৱৰ্তনৰ যাত্ৰাত আমি আগুৱাই যাব বিচাৰিছো। ভেৰগাঁও সমষ্টিৰ 1 নম্বৰ সমষ্টি হিচাপে 40টা সমষ্টিত আমি জিকিবলৈ গৈ আছো আৰু ইয়াত আমি কোনো কাৰণত পিছ পৰি নাথাকো। আমি সদায় এই সমষ্টিৰ উন্নয়ন বিচাৰো। ইয়াত নেৰসন বৰাই হওক আৰু আমাৰ বিজেপিৰ কি নাম আছিল প্ৰতীক কছাৰী হওক আৰু কোনোবা ইয়াত যি প্ৰাৰ্থী নহওক কিয় তেওঁলোকে আমাৰ ওচৰত গৈ নাপায়। তো আজি তাৰিখত নেৰসন বড়ো 7 নম্বৰত থাকিব। আমাৰ ওচৰত যদি কোনোবা থাকে এইটো বিজেপিয়ে থাকিব। আমি এইটো দেখিবলৈ পাইছো। কাৰণ বিপিএফ এতিয়া 0, ইফালে 10টা ইফালে 11টা। 7 তাৰিখত 21টা সমষ্টিৰ নিৰ্বাচন হ'ব। এই 21টা সমষ্টিত আমি হিচাপ কৰি ওলালো 16টা সমষ্টি আমি আৰামত জিকি আছো। 16টা সমষ্টি আৰু বিপিএফ এটা মাত্ৰ আমাৰ হিচাপ অংক সাৰ্ভেত মাত্ৰ এটা সমষ্টি পাইছে। এইটো আমাৰ জিলাত নাই। ওদালগুৰি ডিষ্ট্ৰিক্টত 0, তাৰমানে ওদালগুৰি ডিষ্ট্ৰিক্টত তেওঁলোকে 0 মাৰিবলৈ গৈ আছে। তো ইয়াৰ কাৰণে মই এইখিনি কথা কৈছো। আমি ধৈৰ্য ধৰি ৰাখিব লাগিব। আমি খুব মানে আগ্ৰহেৰে বাট চাব লাগিব আৰু আমাৰ যিখিনি ভোটৰ সংখ্যা এই ইলেকশ্যন দিয়া দিনাখনো জইনিং চলি থাকিব। তাৰমানে জইনিং চলি থকা মানে কি? ভোট বাঢ়ি থকা। ইয়াত মানে আমি নালাগে বুলিও ক'লেও এতিয়া মানুহবিলাক আহে। ইয়াৰ কাৰণে আমি কাকো নালাগে বুলি কোৱা নাই। পৰিৱৰ্তন মানে সকলৰ কাৰণে সকলো ৰাইজক আমি আঁকোৱালি ল'ম। সকলো জাতি ধৰ্মাৱলম্বী ভাষিক লোকক আমি আঁকোৱালি ল'ম আৰু একে যাত্ৰা একে মত এক সিদ্ধান্ত এক উদ্দেশ্য। ইউপিপিএলৰ চৰকাৰ পৰিৱৰ্তন দৰকাৰ। প্ৰমোদ বড়ো চৰকাৰ, দাৱেশ্বৰ বড়ো চৰকাৰ। ধন্যবাদ।